আজিৰ সমাজে প্ৰমোদ বড়ো ডাঙৰীয়াক বিচাৰিছে সকলোৱে মৰম সকলো জাতিকে একেলগে পিঠিত লৈ পেলাই তেখেতে আজি ধুনীয়াকৈ এটা বিটিচি চলাই আছে। এইকাৰণে আমি আগন্তুক দিনত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কোনো ধৰণৰ আৰু আমাৰ মিত্ৰতা নাথাকে। আগন্তুক দিনত একেবাৰে ফিক্স একেবাৰে আমাৰ ব্ৰাদাৰহুড বিজেপি আৰু UPPL মিলি পেলাই 40টা সমষ্টিত আমি জিকিম। বিটিচিত আৰু বিধানসভাত 15টা সমষ্টি UPPL আৰু বিজেপি মিলি পেলাই আমি দখল কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ আমি মুখ্যমন্ত্ৰী কৰিম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ আমি বিটিচিত চিফ বনাম। BTR চৰকাৰৰ যে বড়োলেণ্ড পিক মিছন ইয়াৰ দ্বাৰা আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি এই বছৰত যি 20,000 মহিলাক যে গাহৰি পিগলেট দিয়াৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আজি মচলপুৰত চলিছে আৰু বিভিন্ন দিনত বিভিন্ন ঠাইত অলৰেডি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীবিলাক চলি আছে। ইয়াৰ এটা নতুন এটা পৰিৱেশ আমি আজি মচলপুৰ এই অঞ্চলত দেখিবলৈ পাইছোঁ। মানুহে এতিয়া গাহৰিক লৈ পেলাই খুব এটা জীৱন জীয়াই থকাৰ যি ৰাস্তা আৰ্থিক স্বাৱলম্বী কৰাৰ এইটো হাতত তুলি লৈছে আৰু এইটো এটা সমগ্ৰ আমাৰ BTRতে এতিয়া এটা ভূমিকম্পৰ এটা ৰূপ লোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে। সঁচাকৈ আমি ইয়াৰ পৰাই মচলপুৰবাসী বা তথা মচলপুৰৰ MCLA হৈ মই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিতো বেনিফিচিয়াৰী ক'লেতো 1,000ৰো ওপৰ হ'ব আৰু ইয়াত দুটা মানে ধৰণৰ আছে। এটা হ'ল চেল্ফ হেল্প গ্ৰুপ আছে, এটা ইণ্ডিভিজুৱেল IBC আছে। এই ধৰণৰে যি ব্যক্তিসকলে অলৰেডি গাহৰি পালন কৰি আছে তেখেতসকলক আমি ডাইৰেক্ট ইণ্ডিভিজুৱেল আমি বেনিফিট দিবলৈ গৈ আছোঁ আৰু নতুন কৰি যি চেল্ফ হেল্প গ্ৰুপ আছে তেখেতসকলৰ যিহেতু ট্ৰেইনিংটো আগতীয়াকৈ লোৱাটো চব 10জনীয়া গ্ৰুপৰ ভিতৰত চব মানুহৰে ট্ৰেইনিং নাই, গতিকে আমি অলপ কম কৰি ডিষ্ট্ৰিবিউশ্যনটো কৰিছোঁ। এটা কথা ক'ম যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যি সময়ত চৰকাৰত বহিছিল তেতিয়াৰ পৰা তেখেতে কৈ আছিল যে আমাৰ যি বাইদেউসকল আছে এই বাইদেউসকলক এটাই ৰাস্তা আছে যে আমাৰ এই BTR অঞ্চলত যি থলুৱা যি আমাৰ যি মানে কমফৰ্ট পজিশ্যনত আমি প্ৰডাকশ্যন কৰিব পাৰোঁ সেইবিলাক বস্তুৰ ওপৰত তেখেতে চকু দিছিলে আৰু দেখা পাইছিল যে আমাৰ লাইভলিহুড ছাগলী পালন, মুৰ্গী পালন আৰু বিশেষ কৰি গাহৰি পালনটো এইটো বহুত ইজি হৈ আছে। সেইকাৰণে তেখেতে ইয়াৰ ওপৰত বহুত গুৰুত্ব দি পেলাই কামটো কৰি আছে আৰু অনাগত সময়ত সেইটো যে এদিন এনেকুৱা এটা উত্থান এনেকুৱা এটা পৰিৱেশ আনিব আমি অন্য দেশৰ লগত যেনেকুৱা ডেনমাৰ্কক আজি ৱৰ্ল্ডৰ ভিতৰত শ্ৰেষ্ঠ গাহৰি প্ৰডাকশ্যন হয় তাত দেখা পাইছোঁ আমি তাত মানুহে এডুকেশ্যনটো লগতে পেৰেলিলি একদম সৰু বয়সৰ পৰাই মানে 12-13 ইয়াৰ্ছৰ পৰাই তেখেতসকলে গাহৰিটো এটা এটাচ কৰি পেলাই তেখেতসকলে জীৱনটো চলায় আৰু পৃথিৱীত ডাঙৰ এটা আৰ্থিক এটা স্বাৱলম্বী তেখেতসকল ব্যক্ত হয়। আৰু যোনটো BTC নিৰ্বাচন হ'ব এইটোতো আজিৰে আমি এটা বিহু আমি আজিয়ে মানি আছোঁ, কাৰণ যি ধৰণৰে চিডলি বিধানসভাত যি ধৰণৰে UPPL আৰু BJPয়ে মিত্ৰতাৰে এটা সুন্দৰ এটা ৰিজাল্ট কৰিলে ইয়াৰ পিছত আমি গম পাইছোঁ যে অহা BTC ইলেকশ্যন নহয়, অহা 2026ৰ যি বিধানসভা ইলেকশ্যন হ'ব 15টা সমষ্টি UPPL আৰু BJP ল'বলৈ গৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আৰামছে হাঁহি মুখেৰে আকৌ আমি মুখ্যমন্ত্ৰী বনাম। এইটো আমাৰ আজিৰ পৰাই আমাৰ বিহু লাগি আছে। আমাৰ মহিলাৰী বোলো বস্তুটো আগতে আমি আমাৰ চিফ মহোদয়ক কৈ আছে যে তেখেতে খালি মিডিয়াতহে আছে, তেখেতে গ্ৰাউণ্ডত নাই। এইটো ৰিয়েল কথা। আজি তেখেতে যিখিনি সময় আছে তেখেতেতো ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা এটা বেলেগ ধৰণৰ মদ আৰু দুপৰীয়া বেলেগ ধৰণৰ এটা আৰু আবেলি বেলেগ ধৰণৰ মানে বস্তুটো খাই তেখেতে শুই থাকে। গতিকে তেখেতৰ আৰু BTR সমাজৰ লগত কিবা এটা যে সম্বন্ধ আছে বা BTC বাকী ৰাইজৰ লগত যে কিবা সম্বন্ধ আছে আমি নাভাবোঁ। আৰু বিশেষ কৰি তেখেতৰ যোনটো দল এতিয়া কোনোবা এটা কণ্ট্ৰেক্টাৰে চলাই আছে, তেখেতে বিল পোৱা নাই, তেখেতৰ যোনটো বিল নাপোৱা খং, হাগ্ৰামাই দি নাযোৱা যোনটো বিল তাৰে খং, তেখেতে এতিয়া BPF দলৰ সৰ্বশ্ৰেষ্ঠ এতিয়া লিডাৰ। আৰু এজন আছে আমাৰ কাষ্টম বসুমতাৰী ডাঙৰীয়া, তেখেতে এপছু দলৰ পৰা তেখেতক বেয়া কামত লিপ্ত থকাৰ কাৰণে তেখেতক মানে এপছুৱে তেখেতক মানে বহিষ্কাৰ কৰিছিল। আৰু বহিষ্কাৰ হোৱাৰ পিছত আজি তেখেতে BPFৰ শ্ৰেষ্ঠ হৰ্তদাতা
এজন দক্ষ থকা এটা লিডাৰ। তাতে এই সময়ত এতিয়া BPFৰ যি মানে হেভি ৱাইডৰ সন্মানীয় ব্যক্তিসকল আছিল, সন্মানীয় MLA সকল আছিল, সন্মানীয় সভাপতি ডাঙৰীয়াসকল আছিলে, তেখেতসকলে খুব লাজ পাইছে। গতিকে এই সময়ত যে আৰু BPF আছে, BPFক হাগ্ৰামা মহিলা ডাঙৰীয়াই কণ্ট্ৰেক্টৰ এজন বহিষ্কাৰ হোৱা এজন মানে লেতেৰা কামৰ লগত লিপ্ত থকাৰ কাৰণে বহিষ্কাৰ হোৱা ব্যক্তিক BPFটো তুলি দিছে। গতিকে মই আৰু ইয়াৰ পৰা বিশেষ ক'ব নাজানো। BPFে আহি থকা 3 মাহৰ ভিতৰত অকল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অকলে থাকিব। সময়ত আমি এটা সময় মই নিজে কৈছিলোঁ যে আমি এটা সময়ত এটা আলোচনা কৰিছিলোঁ আৰু এই সময়লৈ আমি চিজফায়াৰত আছিলোঁ। তেখেতে যি ধৰণৰ এই আমাৰ সমাজটো BTC অঞ্চলৰ সমাজটোক নেতৃত্ব দি আহিছিলে, এই সন্মানেৰে আমি তেখেতক কৈছিলোঁ যে আপুনি বহু সময় আপুনি BTC চলালে, ভালে হওক বেয়াই হওক, গতিকে বয়সো বাঢ়ি গ'ল, এতিয়া আপুনি আহি থকা যোনটো প্ৰজন্ম সেই তেখেতসকলক ৰাজনীতি কৰাৰ কাৰণে তেখেতসকলৰ চিন্তাধাৰাবিলাক যাতে BTCত ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ কাৰণে সুবিধা দিব লাগে বুলি আপুনি এতিয়া কেবিনেটত অসমত যাওক, আমি কাউন্সিলৰ প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাই পেলাই নতুন এটা সমাজ দিওঁ বুলি কৈছিলোঁ। কিন্তু আমি দৰাচলতে দেখা পালোঁ তেখেতে সৰু ল'ৰাই যি ধৰণৰ ব্যৱহাৰ কৰে যে ময়ে চিফ হ'ম, ময়ে আকৌ মানে BTCটো চলাম। তো আজিৰ যি ল'ৰা ছোৱালী আছে তেখেতসকলে এতিয়া এইটো ভাল নাপায়। এইকাৰণে ভাল নাপায়, এই সময়ত এটা মাৰ ধৰ, বন্দুকৰ এটা কালচাৰ, এটা জাতিৰ লগত এটা নিমিলা এটা অংক, এটা দোকান পাহাৰ চাৰিওফালে বন্ধ, ইনষ্টিটিউট বন্ধ, মানে কলেপছ আছিলে। আৰু আজিৰ সমাজে এইটো নিবিচাৰে। আজিৰ সমাজে প্ৰমোদ বড়ো ডাঙৰীয়াক বিচাৰিছে, সকলোৱে মৰম, সকলো জাতিকে একেলগে পিঠিত লৈ পেলাই তেখেতে আজি ধুনীয়াকৈ এটা BTC চলাই আছে। এইকাৰণে আমি আগন্তুক দিনত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কোনো ধৰণৰ আৰু আমাৰ মিত্ৰতা নাথাকে। আগন্তুক দিনত একেবাৰে ফিক্স, একেবাৰে আমাৰ ব্ৰাদাৰহুড BJP আৰু UPPL মিলি পেলাই 40টা সমষ্টিত আমি জিকিম। BTCত আৰু বিধানসভাত 15টা সমষ্টি UPPL আৰু BJP মিলি পেলাই আমি দখল কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ আমি মুখ্যমন্ত্ৰী কৰিম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ আমি BTCত চিফ বনাম।